তুমি গধূলি কিন্তু কিবা এটা উপাৰ্জন কৰি আনিবই লাগিব। ল'ৰাটোৱে খেলি আছিল মোবাইল, মেছেজ দি আছিল হয়নে, যে বিদ্যা মই কাকো লাভ নকৰোঁ তোমাৰ প্ৰফাইলৰ বাহিৰে, মা কচম প্লিজ বিশ্বাস কৰা। মেছেজ কৰি আছে, সি ক'লে বিপদত পেলালে দেউতাই। তাৰ বুদ্ধি আছিল তোমালোকৰ নিচিনা, মাকক যাই গ'ল, অ' মা অনলি মা তোমাক দেখিবলৈ আজি ধুনীয়া লাগিছে, মোৰ মা ইমান ধুনীয়া, মা 50। মাকে দিলে, মাকে সাধাৰণতে মৰম কৰে, গালি খোৱাটো নিবিচাৰে। সি মাকৰ পৰা 50 টকা লৈ সোৱণশিৰিৰ সেই চাইডত যে দোকানকেইখন আছে তাতে বহি আড্ডা মাৰি ঘূৰি আহিলে গধূলি। দেউতা ভেৰি টায়াৰ্ড, দেউতা বেয়া নাপাবা আজি প্ৰথম দিন লোৱা এই 50 টকা। দেউতাকে ক'লে যা পানীত পেলাই দে, সোৱণশিৰিত পেলাই দে। গ'ল, পেলাই দিলে। পিছদিনা আকৌ দেউতাকে ক'লে কি আজিও তুমি কিন্তু ইনকাম কৰিব লাগিব, কিবা এটা হ'লে লৈ আহিব লাগিব। ক'লে আৰে বাৰে হ'ব দেউতা হ'ব। বাইকৰ ওচৰত গ'ল। বাইকবিলাকে সাধাৰণতে ভাইকক পইচা দিয়াৰ এটা মনোবৃত্তি থাকে। মোৰ বায়ে মোক বহুত পইচা দিছিলে আগতে, 2 টকা 3 টকা 4 অনা 8 অনা, 8 অনাটো দেখা নাই চাগে। আচ্ছা যিয়ে নহওক, গতিকে বাইকবিলাকৰ ভাইকবিলাকক পইচা দিয়াৰ যদি বাইক ডাঙৰ হয় বয়সত অকণমান, তেনেকৈ পইচা দিয়ে। মোৰ বায়ে টিউশ্যন কৰিছিল ঘৰত, টিউশ্যনৰ পৰা কিবা এটা ফিজ মোক আনি কেনে অকণমান পইচা এটা দি দিয়ে, 10 টকা 5 টকা হ'লেও মাহত দিয়ে। গতিকে বায়েকে এইবাৰ বাইকত তাক গ'লো, বা তোক চবেই চাই যা ন, তই আমি কথা পাতিছিলোঁ ভিনদেউৰ লগত, হ'বলগীয়া ভিনদেউ কিবা ক'বলগীয়া থাকিলে কবি, মোৰ লগত ভাল। অ' 30 টকা দে না। বাইকৰ পৰা 30 টকা ল'লে, আকৌ গৈ আড্ডা মাৰিলে দিনটো, আহি ক'লে দেউতা আই এম ছ' চৰি, আই ট্ৰাইড মাই লেভেল বেষ্ট, কিন্তু আজি 30 টকা পালোঁ। 30 টকা দিলে দেউতাকক। দেউতাকে ক'লে যা সোণখিনিত দলিয়াই থৈ আহ। গ'ল, দলিয়াই দিলে। এনেকৈ সম্বন্ধীয় মামা খুৰা যি আছে সকলোৰে পৰা এদিন পইচা আনিলে। দেউতাকে সদায় কৈ আছে, এইবাৰ তাৰ সম্বন্ধীয় নোহোৱা হৈ গ'ল পইচা দিব পৰা। দুজনমান তাৰপিছত বন্ধুক ফোন কৰিলে, ঐ 100 টকা এটা দেচোন আজি। বন্ধুবিলাকতো জানাই আৰু কামত লাগিলে, মই বিজি আছোঁ পিছত ফোন কৰিবি, হয়নে? নহ'লে কিছুমানে নিজে কৈ দিয়ে, দ্য নাম্বাৰ ইউ হেভ ডায়েলড প্লিজ কল আফটাৰ ছাম টাইম। বিপাঙত পৰিল, উপায় নাই। এতিয়া ক'ৰবাত অট্টালিকা এটা নিৰ্মাণ হৈ আছিল, তাত গৈ হাজিৰা কৰিলে। এইবাৰ বপুৰাৰ উপায় নাই, এলেহুৱা ল'ৰা। হাজিৰা কৰি আনি 150 টকা এটা দেউতাকক দিলে। এইবাৰ সঁচাই ঘামি জামি আহিছে। এইবাৰ আৰু কোৱা নাই বহুত কষ্ট হ'ল, মানে এনেই কষ্ট হৈ আছে যিহেতু মুখখনতে গম পায়। দেউতাকে ক'লে যা পানীত পেলাই থৈ আহ সোৱণশিৰিত। খং উঠিল। দেউতা মই দিনটো কষ্ট কৰি গোটেই দিনটো নোখোৱা নেমেলাকৈ 150 টকা অৰ্জন কৰিছোঁ, আৰু তুমি পানীত পেলাই দিব আহিব কৈছা? তোমাৰ অকণো দয়া নাই, তোমাৰ অকণো মমতা নাই। মোৰ এই কষ্টৰ পইচা মই নেপেলাওঁ দেউতা পানীত, তুমি বেয়া পালেও কোৱা। তেতিয়া দেউতাকে ক'লে বাবা ইমান দিনে যে মোৰ পইচা পানীত পেলাই আহিছিলে সেইটো কি? হাঁহিবলগীয়া নহয়, তালি বজাবলগীয়া। ইমান দিনে যে মোৰ পইচা পানীত পেলাই আহিছিলি সেইটো কি? গতিকে আজি গম পালা বাবা যে পইচা উপাৰ্জন কৰা, বিশেষকৈ আমি বুলি কৈছোঁ, আমি মিডিল ক্লাছ লোৱাৰ মিডিল ক্লাছৰ মানুহৰ বাবে 1 টকা 10 টকা 20 টকা ইনকাম কৰাও যথেষ্ট কষ্টকৰ হয়। সেইবাবে পঢ়া দিনত কেতিয়াও ঘৰত হাত নাপাতিবা। পৰাপক্ষত ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীক টিউশ্যন কৰিবা, এনেই আড্ডা মাৰি থকাতকৈ বেলেগ কিবা কাম কৰিবা পাৰ্ট টাইম। মই ভাবোঁ দেই, সেইটোক কোনোবাই বেয়া পায়ো লাভ নাই। ক'ৰবাত যদি খেতিৰ কাম কৰিবলগীয়া আছে সেইটোও কৰি দিবা হাজিৰা ছিষ্টেমত, একো লাজ কৰিবলগীয়া নাই। পৃথিৱীত বহুত উদাহৰণ আছে, কষ্ট কৰি ডাঙৰ হৈ পঢ়ি ভাল সুনাম কৰিছে। কিন্তু পইচাৰ বাবে পইচাবোৰ পানীত নেপেলাবা, আৰু পইচাৰ বাবে কেতিয়াও মা দেউতাৰ অত্যন্ত প্ৰয়োজন হ'লে বেলেগ কথা, কিন্তু সাধাৰণতে পৰাপক্ষত নিজেই নিজক উপাৰ্জন কৰিবা, কেতিয়াও পানীতটো নেপেলাবাই। কলেজৰ এডমিশ্যন বেলেগ কথা, কিন্তু পানীত পেলাবলৈ ঘৰৰ পৰা পইচা নুখুজিবা যে আজি বন্ধু চাব যাওঁ, অসমীয়া চিনেমা বন্ধু চোৱা, কিন্তু দেউতাৰ পইচাৰে নহয় প্লিজ। গতিকে সেইটো আজিৰ পৰা নকৰিবা, অকণমান ভাবিবা। কথাটো বুজি পাইছা নাই? আৰু 3টা কথা কৈ শেষ কৰি দিম, দীঘলীয়া হৈছে চাগে, নহ'লে চাৰে খেদিব মোক। আগতে কি হৈছে না, দীঘলীয়া মুঠত অহা নাই কাগজ আহে এনেকৈ কাষেদি দি থৈ যায়, চমু কৰক। বক্তাবিলাকে কৈ থাকে মাজতে পৰিছে। আচ্ছা মই বেছি দীঘলীয়া নকৰোঁ। গতিকে তাৰপিছত
অশান্ত মন এইটো বয়সত আৰু এটা সমস্যা আছে 4 নম্বৰ যিটো কথা মনটো খুব অশান্ত হয়নে নহয় কৈ থাকিব লাগিব হয়নে নহয় কিহৰ অশান্ত হয় খাব পাইছা পিন্ধিব পাইছা কলেজত পঢ়িছা মই সুধিয়ে চালোঁ এনে অশান্ত মনেদি কেতিয়াও সমস্যা সমাধান নহয় এইটো বয়সত অকণমান মই ক'লোৱে যে চেলেং পেটেং ধাৰণা এটা থাকে স্বাভাৱিক জেনেটিক চেঞ্জেছ হয় এটা বয়সত বুজিবা আমাৰ আৰু ইমান অশান্ত নহয় ছাৰ আমাৰ হয়নে আমাৰ ইমান অশান্ত নহয় আৰু যি হ'ব হৰে কৃপা কৃষ্ণ আছে ছাৰে কৃষ্ণ আৰম্ভ কৰিছে কৃষ্ণ বুলি তোমালোকৰ অশান্ত হৈ থাকে যিকোনো কাৰণত হ'ব পাৰে এতিয়া নহয় ডাঙৰৰ পিছতো অশান্ত হ'লে কি কৰিবা মই সৰু টিপছ এটা তোমালোক সাধুৱে ক'ম 5টামান 2টা ক'লোঁ আৰু 3টা ক'ম অশান্ত কেতিয়া হয় ধৰা অকণমান নিজৰ জোখাৰে নম্বৰ পোৱা নাই যিমান পৰীক্ষা দিছিলা মনৰ জোখাৰে যিটো বিচাৰিছিলা সেইটো হোৱা নাই তেতিয়া আমাৰ মনটো কি হয় অশান্ত হয় হয়নে মই বহুততে কৈছোঁ তথাপিও কওঁ যে মোক গুড নাইট দিছে 10টা বজাত 11টা বজাত লাষ্ট চিন ৰাতিপুৱা উঠি দেখি মন অশান্ত এঘণ্টা কি কৰি আছিল ডিপিও দেখোন আজি চেঞ্জ এটা মন অশান্ত হয় এনেকুৱা বহু সমস্যা থাকে কেতিয়াবা মা দেউতাৰ অৱস্থা দেখি পৰিশ্ৰম দেখি মন অশান্ত হয় সেইটোত নাহাঁহে এতিয়া দেখিছা মা দেউতাৰ মন দেখি কেতিয়াবা অশান্ত হয়নে নহয় অশান্ত হ'লে কি কৰিবা এজন কৃষক আছিল কৃষকৰ এটা ধুনীয়া ঘড়ী আছিল সেই ঘড়ীটোক খুব মৰম কৰিছিল মানে খুব ভাল পাইছিল থাকে নহয় কিছুমান ইম'চনেল টাচ হয়তো কৃষকগৰাকীৰ কোনোবা এক্সে দিছিল এতিয়া এক্স হৈ গ'ল ঘড়ীটো থাকি গ'ল বুজি পাইছা গতিকে কৃষকে হয়তো মাজে মাজে গানো গায় তাৰপিছত কি হ'ল হঠাৎ ঘড়ীটো হেৰাল কৃষকৰ মনত বেজাৰ ঘড়ীটো বিচাৰিলে গোটেই ঘৰখন লণ্ড ভণ্ড কৰি পেলালে ঘড়ীটো বিচাৰি নাপালে কেইজনমান সৰু ল'ৰা ছোৱালী সন্মুখত খেলি আছিল তেওঁলোকক মাতিলে আৰু ক'লে বাবা পোৱালীবিলাক বিচৰাত ভাল চাবাচোন সৰু সৰু বাচ্চাবিলাকৰ কনচেনট্ৰেশ্যন বেছি থাকে ধৈৰ্য থাকে ডাঙৰ মানুহে খুব বস্তু